হে ৰাম জ্ঞানী ধনী যোগী সিটো অৱশ্যে যিটো সদায় হৃদয়ত গীতা কওঁ ধৰায় সৰ্বকালে যিটো থানে গীতা পাঠ হয় প্ৰয়াগাদি সবে তীৰ্থ সেই থানে ৰয় যোগী ঋষি দেৱগণে দেহ ৰক্ষে তাৰ তাকয় সবায় তাৰ দৈৱ কি কুমাৰ হে ৰাম ধ্ৰুৱ আদি পাৰি হব নাৰদ গোসাঁই সৰ্বদা গীতাৰ অৱস্থান হয় অপহে কোনে কিবা অৰ্থ কৰয় গীতাৰ অৱস্থান কৰে কৃষ্ণ সহিত তাহাৰ নাৰায়ণ বদতি শুনিও ধনঞ্জয় হৃদয়ৰ ধন গীতা জানিবা নিশ্চয় গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ তিলোক পাইলো মই আশ্ৰয় গীতাৰ হে ৰাম গীতা হে পৰম পদ স্থান গীতাৰ পৰম বিদ্ৰ ব্ৰহ্মৰূপী মান গীতাখন ব্ৰহ্মৰূপী বুলি কৈছে লগৰ লগত আপোনালোকক শুনিছে নহয় ব্ৰহ্মৰূপী বুলি ক'বলৈ যাওঁতে ব্ৰহ্ম মানে কথাটো কি বুজাইছে সকলোৱে শুনিছোঁ কি বুজিছোঁ আমি ব্ৰহ্ম বুলি ক'বলৈ যাওঁতে আমি জীৱ এটা লৈ যিসকল আমি লৈ ফুৰিছোঁ গৰুটো ব্ৰহ্ম নোহোৱা নহয় চৰাইটো ব্ৰহ্ম নোহোৱা নহয় মানুহটো ব্ৰহ্ম নহয় সকলোৱে জীৱ এটা লৈ আছোঁ যেতিয়া সেইটো ব্ৰহ্ম বুলি কয় ব্ৰহ্মৰ আকৌ ওপৰত মানে আৰু এজন ব্ৰহ্ম আছে সেইজনৰ নাম পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মই এই জীৱ ব্ৰহ্মক মানে সদায় ৰাখি আছে আমি ইয়াত আমিও পুৰা মানুহে 65 বছৰ হ'ল আমিও ইয়াত প্ৰতিনিধি কৰি থকা আমাৰ যুক্তি নাই কিন্তু আমি এটা কথাতে ক'বলৈ আছোঁ জগতৰ নামসকলে শিকাই কৰিবতো মই
হা অচন্তি মই পাহৰি আছিলোঁ মানে যেতিয়া হেৰি যেতিয়া নেকি ভালকৈ অলপ শুনিবলৈ ভালকৈ মানে মই শুনিছোঁ আৰু তেতিয়াহে মন গৈছে ৰেকৰ্ডিং কৰি লওঁ বুলি এনেই যে পঢ়ি আছে তেতিয়া মোৰ মনত ভাৱটো অহা নাই এতিয়া একেবাৰে ইয়াত সোমাই গৈছে আৰু আমি বিলাকৰ কাৰণে নহয় সকলোৰে কাৰণে